ৰিজাল্ট দিছিলে তাত মই কামাণ্ডো বেটেলিয়নৰ আণ্ডাৰত ইলেক্ট্ৰিচিয়ানত চিলে গৈছোঁ। তাৰ এডিআৰই থাৰ্ড গ্ৰেড এক্সামত মই কোৱালিফাই হ'বলৈ সক্ষম হ'লোঁ। মই সম্পূৰ্ণ নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ ভালে আছে। বন্ধুসকল, আছাম পুলিচ ABB ৰিজাল্ট ইতিমধ্যে দি গৈছে। কাৰ ৰিজাল্ট ভাল হ'ল, কাৰ কেনেকুৱা হ'ল কমেণ্ট কৰি জনাব বুলি আশা থাকিল। যিসকলে এতিয়ালৈকে ৰিজাল্ট চোৱা নাই, তলত এটা লিংক দিছোঁ, তাত গৈ আপোনালোকে চাই ল'ব পাৰিব। যিসকলৰ ৰিজাল্ট বেয়া হৈছে তেখেতলোকে হতাশ নহ'ব। আছাম পুলিচ নিউ ভেকেঞ্চি আৰু SSC GD নিউ ভেকেঞ্চি আহি আছে। প্ৰেক্টিচ লগতে পঢ়ি থাকক, নিশ্চয় সফল হ'ব। যিসকল চিলেক্ট হৈছে বহুত শুভেচ্ছা থাকিল। ADRE আৰু অসম পুলিচৰ স্বচ্ছ আৰু নিকা পদ্ধতিৰে চাকৰি পাবলৈ সক্ষম হোৱাত কিদৰে CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অৰ্থাৎ অসম চৰকাৰক কিদৰে ধন্যবাদ দিলে চাওঁ আহক। কিমান নিকা পদ্ধতিৰে হৈছে চাওঁ আহক। নমস্কাৰ, মোৰ নাম ৰঞ্জন বৰ্মন। মোৰ ঘৰ লখিমপুৰ জিলা নাৰায়ণপুৰত। আজি সত্য ঘোষিত ADRE থাৰ্ড গ্ৰেড এক্সামত মই কোৱালিফাই হ'বলৈ সক্ষম হ'লোঁ। মই সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে এই পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ। ইয়াৰ বাবে মই অসম চৰকাৰ তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম পৰাশৰণীয়া। মোৰ ঘৰ বাক্সা ডিষ্ট্ৰিক্টৰ বৰমাত। মোৰ দেউতাৰ নাম বিজয় দাস। মোৰ দেউতা এজন সাধাৰণ খেতিয়ক হয়। আজি ADRE ৰিজাল্ট দিয়াৰ লগতে আজি আছাম পুলিচৰো ৰিজাল্ট দিছিলে। তাত মই কামাণ্ডো বেটেলিয়নৰ আণ্ডাৰত ইলেক্ট্ৰিচিয়ানত চিলে গৈছোঁ। তাৰ কাৰণে আমাৰ মামা হিমন্ত বিশ্ব শৰ্মা দেৱক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।